কমিটিয়ে খুব ভাল লাগিছে। ৰূপহী মহাবিদ্যালয়ত সৰস্বতী পূজা সঁচাকৈ বহুত ধুনীয়াকৈ পালন কৰা হয়। মহাবিদ্যালয় আজি সৰস্বতী পূজা সকলোৱে সাজি কাচি আহিছে, বহুত ভাল লাগিছে। আৰু আমাৰ ছোৱালীবিলাকো বৰ ধুনীয়া ধুনীয়া লাগিছে, ছোৱালীবিলাকো অকণমান দেখাবা। আৰু ইয়াত এটা মানে এটা আমাৰ যিটো কালচাৰটো ইয়াতে ফুটি উঠিছে, কিমান মানে এটা উৎসাহেৰে আমি ইয়াতে পূজা পালন কৰোঁ। কোনে মিলি দিছে? মই নিজে পঢ়িলোঁ আৰু দিছেগৈ সৰস্বতী পূজা আমাৰ মহাবিদ্যালয় মানে শিক্ষা অনুষ্ঠান তাতে লাগিবগৈ সৰস্বতী বন্দনা। সৰস্বতীৰ কৃপা অবিহনে আমি একো এখোজো আগবাঢ়িব নোৱাৰোঁ। মই বেছি দিনটো প্ৰিপেৰেশ্যন কৰা নাই, মাত্ৰ 2 দিন ধৰি কৰিছোঁ। কোনে সাজি কাচি কোনে দিছে? চুলিকেইটা মায়ে বান্ধি দিছে আৰু বাকীখিনি মই নিজেই কৰিছোঁ। প্ৰায় আজি ভালেই লাগিছে। আমাৰ বৃহত্তৰ ৰূপহী অঞ্চলৰ ৰূপহী মহাবিদ্যালয়ত আজি সৰস্বতী পূজা উপলক্ষে যি এক অনুষ্ঠান পাতিছে বা পূজা উপলক্ষে আমি সমাগত হৈছোঁ, খুব ভালেই লাগিছে, বহুত ভালেই লাগিছে। আমি ইমান দিন কলেজত হয়তো পোৱা নাই, নতুন ষ্টুডেণ্ট হ'লেও আজি আকস্মিকভাৱে হঠাৎ এনেকুৱা এদিন উৎসৱমুখৰ দিনত পাই আমি বহুত আনন্দিত হৈছোঁ। লগতে আমাৰ ছোৱালীবিলাকো ধুনীয়া ধুনীয়া সাজপাৰ পৰিধান কৰি আমাৰ কলেজত আজি যি মনোমোহা দৃশ্য এটা আমি দেখা পাইছোঁ, আমাৰ সঁচাকৈ ভালেই লাগিছে। আজি আমি ল'ৰাবিলাকেও বহুতে ধুনীয়াকৈ সাজপাৰ পিন্ধি আমাৰ কলেজত উপস্থিত হোৱাৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ। গতিকে আজি বিশেষকৈ এইখিনি আমাৰ মানে মনৰ কথা বুলি ধৰি ল'ব লাগিব যে কলেজত আছি সঁচাই তুমি কিবা ক'বানে? উৎসৱমুখৰ পৰিৱেশ হৈছে। আজি আমাৰ ৰূপহী সৰস্বতী পূজাৰ যিটো উৎসৱ অনুষ্ঠান হৈছে, সেই অনুষ্ঠান নথৈ আমি আনন্দিত হৈছোঁ। আজি সকলোৱে চাইছে যে কিমান ধুনীয়া লাগিছে, সকলোৱে এটা আনন্দময় পৰিৱেশত আমি সকলোৱে মিলিজুলি আমি একেলগে পূজা অনুষ্ঠান পাতিছোঁ। আৰু আমাৰ যি অনুষ্ঠান পাতিছে এই অনুষ্ঠানত আমি তেওঁলোকৰ লগত সহযোগিতা কৰিছোঁ, তেওঁলোকে আমাৰ লগত সহযোগিতা কৰিছে। সকলোৱে ভাতৃত্বৰ যি একতা, যি ভাতৃত্বৰ যি এনাজৰীডাল, সেইটো আমি সকলোৱে বজাই ৰাখি আমাৰ ৰূপহী মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আমি এই সৰস্বতী পূজাত সকলোকে এক নিৰল দৃশ্য আমি দেখুৱাইছোঁ। এমাহ আগৰ পৰা তোমালোকে মানে সৰস্বতী পূজাৰ কাৰণে মানে ফিলিংছ আৰু সাজি ভাল লাগিলে বহুত পূজাত আহি, আৰু ইমান ল'ৰা ছোৱালী ধুনীয়াকৈ সাজি দি আহিছে। মোৰ নাম ৰুকসানা খাতুন। কিমান দিন ধৰি প্ৰিপেৰেশ্যন কৰিছা তুমি পূজাত আহিবা বুলি? 3-4 দিনমান ধৰি। 3-4 দিন ধৰি মানে প্ৰিপেৰেশ্যন কৰি আছা মানে তুমি পূজাত আহিবা বুলি? মানে পূজা খাবলৈ আহিবা? ইয়াত আহিছোঁ আৰু বহুত আনন্দ উপভোগ কৰি আছোঁ। লগৰীয়া বহুত আহিছে, শাৰী পাতি পিন্ধাই থাকি আছোঁ। তোমাৰ মেখেলা চাদৰখন কোনে পিন্ধাই দিছে? তোমাৰ মায়ে পিন্ধাই দিছে? তোমাৰ মা পিন্ধাই দিছে। বহুত দিন পাছত মানে সৰস্বতী পূজা হৈ আছে, কেনেকুৱা লাগিছে? কি ক'ম আৰু, বতাহ ঠাণ্ডা লাগি আছে আৰু ফূৰ্তিও লাগি আছে। সৰস্বতী পূজা ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষাৰ আদিষ্টী দেৱী হিচাপে, শিক্ষাৰ অধিষ্ঠাতা দেৱী হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পোহৰ পাবৰ কাৰণে দেৱীৰ আশীৰ্বাদ বিচাৰি পেলাই আমাৰ ল'ৰা ছোৱালীক গোট খায়। ঠিক তেনেকৈ আমাৰ ৰূপহী মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীখিনি একলগ হৈছে। ৰাতিপুৱাৰ পৰা আমাৰ দেৱে পূজা পাতল কৰাৰ পিছত আমাৰ ল'ৰা ছোৱালীখিনি পূজাত অংশ লৈছে, শিক্ষাগুৰুসকলে লৈছে। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীৰ পূজা আয়োজন কৰা হৈছে। 10 দিনমান হৈছে ভাবিছোঁ আহিম বুলি। বিদ্যাৰ দেৱী সৰস্বতীক আমি প্ৰত্যেক বছৰে এই মাহটোত পূজা কৰোঁ। দিনটো বেলেগ বেলেগ হয়, কিন্তু আমাৰ কলেজত মই যোৱা বছৰে জইন কৰিছিলোঁ, আহিব নোৱাৰিলোঁ। এইবছৰ আহিছোঁ, খুব ভাল লাগিছে। প্ৰিপেৰেশ্যন বহুত দিনৰ আগৰ পৰাই কৰি আছে আমাৰ কমিটিয়ে। খুব ভাল লাগিছে মোৰ আহি, সকলো ল'ৰা ছোৱালীক লগ পাইছোঁ, ষ্টুডেণ্টসকলৰো মানে উৎসাহটো দেখি ভাল লাগিছে। আই হোপ কি আগলৈও এনেকৈ যাতে আমি উদযাপন কৰি যাওঁ। আৰু আমি সৰুৰে পৰা স্কুলত পঢ়া দিনৰ পৰা সৰস্বতী পূজা পালন কৰি আহিছোঁ, আৰু আমাৰ ছাত্ৰ জীৱনৰ, শিক্ষক জীৱনৰ এটা অবিচ্ছেদ্য অংগ এইটো। ভাল লাগিছে। মনৰ কামনা কৰি জগত দি দিয়া, কিবা এটা কামনা কৰি দি দিয়া, কোনো দিবা।